ৰাইচ আজি ঘৰতে বনাইছিলোঁ কেঁচা আমৰ চাটনি আৰু কেঁচা আমৰ চাটনি ইমানে সোৱাদ হ'ল যে এটা আকৌ চৰিয়াত লৈহে বহিলে। হেল্ল' ফ্ৰেণ্ডছ, মই চফিকুল। আপোনালোকে যদি মোৰ লাষ্ট ব্লগ চাইছে তেন্তে গম পাইছে মই গৈছিলোঁ আম পাৰিবলৈ বুলি আমাৰ পুৰণা বাৰী। তাৰে পৰা আমি ভালেমানখিনি কেঁচা আম পাৰি আনিছিলোঁ আৰু আনি পেলাই ঘৰত এইপিনে দিওঁতে ভাইটিয়ে লাগি গ'ল ধুনীয়াকৈ কটাত। যিহেতু বৰ্তমান আমৰ বতৰ আৰু আমাৰ পুৰণা বাৰীতো বহুতখিনি আম লাগিছিল, তাৰে পৰা এইকেইটা পাৰি আনিলোঁ আজি চাটনি খাম বুলি। যিহেতু আমাৰ ঘৰত ছোৱালী নাই, চব কাম মই আৰু ভাইটিয়ে কৰিব লাগে, সেইকাৰণে দুইটাই মিলাপ্ৰীতিকে ধুনীয়াকৈ ইমানখিনি চাটনি বনাই পেলালোঁ। বেলেগে কেনেকৈ খাই নাজানো, কিন্তু মই অকণমান চেনি হ'লেহে আমৰ চাটনিটো খাই বেছি সোৱাদ। বাৰু বাদ দিয়ক, বাকী কথা পিছত হ'ব। এতিয়া আমাৰ আমৰ চাটনি হৈ গ'ল, আমাৰ খাবলৈ টাইম আহি গ'ল। ভাইটিক ক'লো যে এখন কলপাত কাটি আনটো, ভাইটিয়ে কলপাতখন কাটি আনিলে, আমি ধুনীয়াকৈ এইপিনে খাবলৈ বহি ল'লোঁ। এইফালে মই বাৰু কলপাতত অলপকৈ খাবলৈ ল'লোঁ, কিন্তু এফালে আকৌ গেম খেলা এটাতো দিব লাগে, এফালে আকৌ এজনে খাওঁতে চৰিয়াটোৱে লৈ বহি ল'লে। বাকী যি কি নহওক, আপোনালোকে খালে নে নাই কমেণ্ট কৰি জনাব দেই। বাৰু এইবাৰৰ কাৰণেতো মই বনালোঁ কেঁচা আমৰ চাটনি। যদি এই ভিডিঅ'টো 10K প্লাছ ভিউজ যায় ইউটিউবত, তেন্তে মই আকৌ বনাম আমৰ পান্না। তেন্তে আজিলৈ আহিছোঁ, আপোনালোকক লগ পাম নেক্সট ব্লগত। বাই বাই।